আজি আইসিসি ওয়ার্ল্ড কাপৰ দ্বিতীয়খন সেমিফাইনেল আজি সমৰত দক্ষিণ আফ্ৰিকা আৰু অস্ট্রেলিয়া ইতিমধ্যে টছত জয় হৈ দক্ষিণ আফ্ৰিকাই আৰম্ভ কৰিছে বেটিং এটা উইকেট হেৰুৱাইছে দক্ষিণ আফ্ৰিকাই স্কোৰ ডেমি স্কোৰ আপডেট আজি আইসিসি বিশ্বকাপৰ দ্বিতীয়খন সেমিফাইনেল মেচ সমৰত অস্ট্রেলিয়া আৰু দক্ষিণ আফ্ৰিকা ইতিমধ্যে এটা উইকেট হেৰুৱাইছে দক্ষিণ আফ্ৰিকাই কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছে আজিৰ খেল টছত জয় হৈ দক্ষিণ আফ্ৰিকাৰ বেটিং কৰাৰ সিদ্ধান্ত 2 ৰান সংগ্ৰহ কৰিছে 2 ৰানত এটা উইকেট হেৰুৱাইছে দক্ষিণ আফ্ৰিকাই দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ডিকো দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ডিকো উভতিবলগীয়া হ'ল এক ৰানো সংগ্ৰহ নকৰাকৈ উভতিবলগীয়া হ'ল কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছে আজিৰ খেল টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ বেটিং কৰাৰ সিদ্ধান্ত আৰু ইতিমধ্যে 2 ৰান সংগ্ৰহ কৰিছে এটা উইকেট হেৰুৱাই 3 ৰান সংগ্ৰহ কৰিছে 2 অভাৰ 3টা বল 2 অভাৰ 3টা বল সম্পূৰ্ণ হৈছে 3 ৰানত এটা উইকেট গৈছে আৰু দক্ষিণ আফ্ৰিকাৰ অধিনায়ক বাবুমা এক ৰানো সংগ্ৰহ নকৰাকৈ উভতিবলগীয়া হ'ল আমি লৈ আহিছোঁ স্কোৰ আপডেট আজি সমৰত অস্ট্রেলিয়া আৰু দক্ষিণ আফ্ৰিকা আৰু ইতিমধ্যে ফাইনেলৰ যি দেওনা সেই দেওনা বা ফাইনেলৰ যি বাউণ্ডাৰী সেই বাউণ্ডাৰীত প্ৰৱেশ কৰিছে ইণ্ডিয়া আৰু ইণ্ডিয়াৰ লগত কোন পৰিব বা ইণ্ডিয়াৰ প্ৰতিদ্বন্দ্বী কোন হ'ব ফাইনেলত সেয়া আজি নিৰ্ণয় হ'ব কোন নামিব সমৰত টিম ইণ্ডিয়াৰ সৈতে অস্ট্রেলিয়া নে দক্ষিণ আফ্ৰিকা আজি নিৰ্ণয় হ'ব ইতিমধ্যে 4 ৰান সংগ্ৰহ হৈছে 3 অভাৰ সম্পূৰ্ণ হোৱাৰ পথত 2 অভাৰ 5টা বল সম্পূৰ্ণ হৈছে আৰম্ভণিতেই দক্ষিণ আফ্ৰিকাৰ দুৰ্বল প্ৰদৰ্শন এক ৰানো সংগ্ৰহ নকৰাকৈ টি বাবুমা উভতিবলগীয়া হ'ল শূন্যত উভতিবলগীয়া হ'ল দক্ষিণ আফ্ৰিকাৰ কেপ্টেইনগৰাকী আজি আইসিসি বিশ্বকাপৰ দ্বিতীয়খন সেমি